নমস্কাৰ বন্ধু-বান্ধৱীসকল, সংগীতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লোবিয়াৰ ৰেচিপি এটা লৈছোঁ। এয়া মই কুকাৰটো লৈছোঁ। আমি প্ৰথমে লোবিয়াখিনি আধা ঘণ্টামান তিয়াই থৈছিলোঁ আৰু এতিয়া আমি এইখিনি হুইচেল মাৰি ল'ম 4-5টামান। এয়া মই লোবিয়াখিনি দি দিছোঁ আৰু ইয়াত মই পানী দিছোঁ। পানী প্ৰায় মই 1.5 কাপমান দিছোঁ। লোবিয়াখিনি মই আধা ঘণ্টামান আগতে তিয়াই থৈ দিছিলোঁ আৰু এয়া মই আলু দি দিছোঁ ইয়াত আৰু ইলাচি দিছোঁ। ইলাচি 2টা মই ফালি ফালি দি দিছোঁ ইয়াতে আৰু এয়া ডালচেনি এটুকুৰা দিছোঁ। এই গোল ডালচেনিটো বহুত ধুনীয়া গোন্ধ হয়, আপোনালোকে যদি ইউজ কৰে কৰি চাবচোন। এয়া নিমখ দি দিছোঁ ইয়াতে আৰু এতিয়া মই কুকাৰটোত প্ৰায় 4-5টামান হুইচেল আহিবলৈ দিম। এয়া আমাৰ লোবিয়াখিনি ৰেডি হৈ গ'ল। হুইচেলটো ভালকৈ যাব দিব, তাৰপিছতহে বনাব। এয়া মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। ইয়াত মই পিঁয়াজ, আদা, নহৰু, বিলাহী আৰু জলকীয়া এইবোৰ ৰেডি কৰি লৈছোঁ। এতিয়া মই কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত মিঠাতেল দি দিছোঁ। ইয়াত মই 2টামান জিৰা দি দিছোঁ, গোটা জিৰা। আৰু ইয়াত মই এতিয়া পিঁয়াজখিনি দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজ এটা আৰু জলকীয়াটো আপোনালোকে নিজৰ মতে দিব। চিম্পল ৰেচিপি হয় কিন্তু খাবলৈ বহুত টেষ্টি হয়। এতিয়া মই আদা নহৰু 1 চামুচ দি দিছোঁ। আদা নহৰুখিনিও ভাজি ল'লোঁ। এতিয়া মই ইয়াতে বিলাহীখিনি ভাজি ল'ম। বিলাহীখিনি ধুনীয়াকৈ ভাজি ল'ম। বিলাহীখিনিৰ কাৰণে অকণমান নিমখ দি দিছোঁ আৰু হালধি দিছোঁ। এতিয়া নিমখ আমি লোবিয়াখিনি বইল কৰোঁতে দিয়ে থৈছিলোঁ। এতিয়া মই ইয়াত জিৰা গুড়ি 1 চামুচ আৰু মই কিটচেন কিং মছলা 1 চামুচ দিছোঁ আৰু এইটো জলকীয়া গুড়ি 1/2 চামুচ দিছোঁ। ইয়াত দেখিছেনে বিলাহীখিনি ধুনীয়াকৈ ভাজ খাইছে। এতিয়া মই অকণমান পানী দিছোঁ যাতে মছলাখিনি জ্বলি নাযায়, তাৰ কাৰণে। ইয়াত ঢাকন লগাই মই ভাজি ল'লোঁ আৰু এতিয়া মই ইয়াত লোবিয়াখিনি দি দিছোঁ। একেবাৰে চিম্পল। আৰু ইয়াত এতিয়া মই গৰম পানী দিছোঁ। লোবিয়াখিনি ভালদৰে ভাজি ল'ব অলপ। গৰম পানী দিছোঁ। চিম্পল হয়, খাবলৈ কিন্তু বহুত টেষ্টি হয়। এয়া ৰেডি হৈ গ'ল আমাৰ লোবিয়া। দেখিছেনে বাৰু কিমান ধুনীয়া হৈছে। এতিয়া আমাৰ খাবলৈ ৰেডি। আপোনালোকে লুচিৰ লগত খায়, পৰঠাৰ লগত খায়, যিহৰ লগতে খায় বহুত ধুনীয়া হয়। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। থেংক ইউ।